দৃশ্য আজি অলপ পথাৰৰ ফালে ফুৰিবলৈ আহিলোঁ। তেন্তে বলক পথাৰৰ দৃশ্যবোৰ ভালদৰে চাই দৃশ্য এয়া হৈছে পথাৰৰ দৃশ্য। চাওক বোকাময় পৰিৱেশ হৈ আছে ইয়াত, আৰু আগত চাওক এইবোৰ পানীৰে ভৰি আছে কাৰণ বহু বৰষুণ হৈছে সেইবাবে। তেন্তে বলক আৰু আমি অলপ ফুৰি আহোঁ। বন্ধুসকল ভালদৰে চাওক কি ধুনীয়া দৃশ্য এয়া আবেলিৰ দৃশ্য হয়। এইবোৰ চাওক কাষত কি ধুনীয়া, আৰু এইবোৰ চাওক এইবোৰ খেতি আছে, আৰু সেই মানুহজনে আপোনালোকক অলপ দেখুৱাবলৈ চেষ্টা কৰিছোঁ। মানুহজনে গৰু আনি আছে পথাৰৰ পৰা, আৰু কি ধুনীয়া পৰিৱেশ হয়। এইবোৰ চাওক কি নিজান পৰিৱেশ, আৰু আপোনালোকক আগত দেখুৱাবলৈ চেষ্টা কৰিছোঁ। তো আহি ৰাস্তাটো ইমানতে শেষ হ'ল। চাওক এই লোকজনে পথাৰৰ পৰা গৰু লৈ আনিলে, এতিয়া সকলোৱে গৰু নিছে পথাৰৰ পৰা। চাওক কি ধুনীয়া পৰিৱেশ, ইয়াত বিভিন্ন খেতি কৰিছে, আৰু সেইখন পাহাৰ চাওক মলং পাহাৰ হয় সেইখন। এইবিলাক আৰু অলপ দূৰৰ পৰা সিফালৰ পৰা আমি ফুৰি আহোঁ। এইবোৰ বহুত জংঘলৰে ভৰি আছে পথাৰখন, আৰু আগৰ পৰা ফুৰি আহোঁ অলপ। এতিয়া চাওক এইবোৰ দৃশ্য, চাওক এয়া হৈছে গৰু পথাৰত দিয়া আছে। এইবোৰ সকলো পানীৰে ভৰি পৰিছে, আৰু চাওক বহু ৰ'দ দিলে মানুহে বিশ্ৰাম ল'বলৈ ইয়াত আহে, আৰু ইয়াতে সকলো জিৰণি লয়। সেইবোৰ চাওক কি ধুনীয়া পৰিৱেশ। আপোনালোকক আমাৰ পথাৰখন দেখুৱাবলৈ চেষ্টা কৰিছোঁ। আজিৰ ভিডিঅ'টো ইমানখিনিয়ে আছিল। আমাৰ পথাৰখন দেখুৱাবলৈ চেষ্টা কৰিলোঁ। আকৌ পুনৰ এটি নতুন ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিৰ ভিডিঅ'টো ইমানতে সমাপ্ত কৰিলোঁ।